আপুনি যদি ডিগ্ৰী পঢ়ি গ'ল অথবা বৰ্তমান 4th চেমত পঢ়িছে তেন্তে জুলাই মাহৰ জ্বালাইটোৰ কথা আপুনি নিশ্চয় জানিছে। বৰ্তমান এই জ্বালাইটো মই লৈ আছোঁ। নমস্কাৰ, এটি নতুন ছুটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজিৰ পৰা আমাৰো আৰম্ভ হৈছে। ডিমৌৰ পাব্লিক লাইব্ৰেৰীতে আজি ভালদৰে বুজাই দিলে কেনেদৰে হ'ব, কি হ'ব। লাইব্ৰেৰীটো নতুনকৈ বনোৱাৰ পিছত আজি প্ৰথম আহিছোঁ। ইমান ধুনীয়াকৈ সজাই থৈছে। যদিও মোৰ কিতাপ পঢ়াৰ অভ্যাস ইমান নাই, তেওঁ পৰিৱেশটো দেখি পঢ়ো লাগি গৈছে গাইজ। বাৰু এতিয়া মূল কথালৈ আহোঁ। ৰুমটোৰ ভিতৰত সোমাই গৈ দেখিছোঁ যি ছোৱালীৰ সংখ্যা, ইয়াৰ পৰা প্ৰমাণ হয় আমাৰ কলেজত যে ল'ৰাৰ সংখ্যা একেবাৰে কম। ষ্টুডেণ্ট বাৰু ঢেৰ, কিন্তু আমাক মাতি অনা মানুহে কাকো নাই দেখা। মাতিছিলে 11:30, কিন্তু বৰ্তমান 12 বাজিলে কোনো এগৰাকী দেখা দেখি নাই। মই ভাবিছোঁ আজিতো 5-6 বাজিলে আৰু। কিন্তু অলপ সময় পাছতে মিটিংখন ষ্টাৰ্ট হ'ল। তেওঁলোকে বুজাই আছে ভালদৰে কেনেদৰে কি হ'ব। নিজৰ ক্ৰিয়েটিভিটিবিলাক দেখাব লাগিব তোমালোকে। যোনটো গ্ৰুপে ভাল কৰিবা তাৰ আমি প্ৰাইজ দিম। তোমালোকে লাষ্টত প্ৰেজেন্টেচন দিব লাগিব। ইয়াৰ মাজতে ময়ো কথা এটা কওঁ, ইণ্টাৰ্ণশ্বিপত যি হ'ব, য'ত যাম, সকলোবিলাক মই লং ভিডিঅ' দিম বুলি ভাবিছোঁ। গতিকে দিলে ভাল হ'ব নে বেয়া হ'ব আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। তলত মোৰ ইউটিউব চেনেলটোৰ লিংকটো দি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যিহেতু ছাবস্ক্ৰাইবাৰ একেবাৰে কম হৈছে মোৰ। তাৰপাছতে খাবলৈও কিবা এটা দিছে গাইজ। মই ভাবিছিলোঁ ইমান দেৰি কেলৈ হোৱা নাই খাব বোলো। মধ্যাহ্ন ভোজনটো ভালকৈ দিবলৈ ক'ব লাগিব। বিস্কুট কমকৈ খাব, ইমান খাব নোৱাৰোঁ মিঠা বস্তুটো। নাই এনেই কমকৈ খাওঁ মই। বাৰু ইমান দেৰিলৈকে ভিডিঅ'টো চালে যেতিয়া এতিয়া ফ'ল' এটা কৰি চাওক আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।